লাষ্ট বিটিআৰ বন্ধ কেতিয়া হৈছে? Last BTR board. এইটোতো মই পাহৰি গৈছোঁ না ইয়াতে লাষ্ট বিটিআৰ বন্ধ হৈছে হয় ভাবি গৈছোঁ ইমান দিন হৈ গৈছে আৰু সেটা তো মনে নাই 2017 আগে তো 2 দিন পর পর বন্ধ থাকতো দ্বিতীয় সরকার তখন সময় রে বন্ধ মি রকম চালাকান থাকে না স্কুল কলেজও বন্ধ হৈছে অফিস কোর্ট কাছাৰী সব বন্ধ হৈছে তেতিয়া মানে উন্নতি তেনেকুৱা হোৱা নাছিল মানুহবিলাকৰ আমি ডক্টৰ দেখাবা গৈছো বেংগলৰ পৰা আহাতে গোসাই গাঁও পোৱাৰ লগে লগে ইফালে ট্ৰেইন বন্ধ হৈ গৈছে বোলে কি বোমা দিছে এনেকুৱা হৈছে আৰু এতিয়া কিয়া বন্ধ নাইয়ে আৰু এই নতুন সরকার হওয়ার পৰা এতিয়া ৰাতি হ'লেও কোনো টেনশ্যন নাই এনেই আহিব পাৰে চব আৰু দোকান চোকানে চব খোলা থাকে এতিয়া ৰাতি 11টা 12টা লৈকে লাষ্ট বিটিআৰটো বন্ধ নৰিব দেখা হোৱা নাই এমএলএ দিন হ'ল এখন তো বন্ধ তো বলে কোনো জিনিসই নাই क्या स्वाधीनता त प्राय हामीले 5 वर्ष भयो पाएको अगाडिको स्वाधीनता थिएन हाम्रो लागि त्यो सरकार आएपछि हे स्वाधीनता हामीले पाएको এই সরকার আসার পরে আমরা বন্ধ পাই নাই তো আমি মানে অনেক অনেক ধন্যবাদ দিতে চাই প্রমোদ বড় স্যার স্থায়ী শান্তিৰ বাবে ৰাইজৰ হকে ৰাইজৰ চৰকাৰ আকৌ এবাৰ UPPL চৰকাৰ